এইবাৰ চাইকেল নহয়, এইবাৰ ধিনচাক পূজা। অসমীয়া যুৱতী এইবাৰ ধিনচাক পূজা। চাইকেলেৰে নহয়, স্কুটিৰে যাব এতিয়া কলেজলৈ। হয়, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি শুকুৰবাৰে মেধাৱী ছাত্ৰীলৈ আগবঢ়ালে বিনামূলীয়া স্কুটি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেমান শিক্ষাবিদৰ উপস্থিতিত শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত মুকলি কৰা হয় মেধাৱী ছাত্ৰীলৈ দুচকীয়া বাহন বিতৰণৰ আঁচনিৰ। কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ 1000 গৰাকী ছাত্ৰীলৈ প্ৰদান কৰা হৈছে এইখন স্কুটি। চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা এই বিনামূলীয়া স্কুটিসমূহৰ সৎব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিশ্ৰমৰ অবিহনে পৰিৱৰ্তন সম্ভৱ নহয়, এই কথা মনত ৰাখিব লাগিব। আপোনালোকে স্কুটিখন আপোনালোকৰ হাতত তুলি দিয়া হৈছে, ভালদৰে ব্যৱহাৰ কৰিব, সৎব্যৱহাৰ কৰিব। এই স্কুটিকেইখন মানুহে চাব, কিন্তু অসমৰ 3,30,00,000 মানুহে আপোনালোকৰ প্ৰতি দৃষ্টি ৰাখিব। ইফালে পূৰ্বৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰি উৎফুল্লিত হৈ পৰিছে শিক্ষামন্ত্ৰীগৰাকী। এনে আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল চৰকাৰী বিদ্যালয়ৰ প্ৰতি কিছু পৰিমাণে হ'লেও আকৰ্ষিত কৰিব পৰা যাব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আমি নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে অসমৰ ছাত্ৰীসকলে অকল নতুন চৰকাৰৰ পৰা চাইকেলে নাপাব, তেওঁলোকে স্কুটিও পাব। সেইটো সময়ত আমাক বহুতে হয়তো বিশ্বাসো কৰা নাছিলে। আজি আমি প্ৰথমবাৰ 1000 ছাত্ৰীক আমি স্কুটি দিলোঁ। অহাবাৰ 1000টো আমি 5000লৈকে বঢ়াম। বিনামূলীয়া একোখনকৈ স্কুটি পাই আনন্দিত মেধাৱী ছাত্ৰীসকলো। বহুত ভাল লাগিছে ইনিচিয়েটিভটো। কমিউনিকেশ্যন ডেভেলপমেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চ'ৰ্চ হয়। মানে ভাল লাগিছে আৰু মানে ভাবি আছিলোঁ তো দিয়াই ভাল লাগিছে। প্ৰথমতে ভাবিছিলোঁ নিদিব, পাই ভাল লাগিল। আৰু এইটোতো অবভিয়াছলি ভাল কামেই কৰিছে, ষ্টুডেণ্টবিলাক এনকাৰেজ হয়, স্পেচিয়েলি এখেতে কোৱাৰ নিচিনা নাৰী সবলীকৰণ। সমানে উৎসাহী ছাত্ৰীসকলৰ অভিভাৱকো। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ভালটো লাগিবই আৰু মাক হিচাপে এইখিনি বহুত ভাল লাগিছে। স্কুটি পাই সকলোৱে ফূৰ্তি। পিছে স্কুটি চলোৱাৰ অনুজ্ঞাপত্ৰহে নাই প্ৰায়সকল ছাত্ৰীৰ। ইমান এটা ধুনীয়া পদক্ষেপ লৈছে, তাৰ বাবে অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। হয়, চলাইছোঁ। লাইচেঞ্চ নাই, উলিয়াব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট অমিতৰ সৈতে কল্যাণ গগৈ, আছাম টক্স, গুৱাহাটী।